মৈৰাবাৰীৰ আজাদ নগৰৰ সাপ্তাহিক বজাৰৰ সমীপত আৰক্ষীৰ অভিযানত চাইবাৰ ক্ৰাইমৰ লগত জড়িত দুজন যুৱকক আটক কৰে আৰক্ষীয়ে। আটক হোৱা যুৱক দুজনৰ পৰা শতাধিক সিম কাৰ্ড আৰু এখন বাইকো উদ্ধাৰ কৰে। বাইকখনৰ নম্বৰ AS21K1074। আটক কৰা যুৱক দুজন ক্ৰমে মেহদি আলম আৰু মহিউদ্দিন আহমেদ বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হয় যে এনেকুৱা বহুত আৰু চাইবাৰ ক্ৰাইম কৰা অপৰাধী মুকলি আকাশত টিঘিল ঘিলাই ফুৰিছে। মৈৰাবাৰী আৰক্ষীয়ে ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব। মৈৰাবাৰীৰ পৰা জাকাৰিয়া আলমৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ।